আজি এসপ্তাহ লাগিলে ডকুটো বনাওঁতে কিবা কৰি দৈকেইটা মই হেৰি কৰিলোঁ দে ৰছীডালো ডাঙৰ মাই এই চাহ একাপ একা দিয়ে কিমান আৰু ডকুটোতে লাগি থাকিম আনছো আন হেৰি আজি এসপ্তাহ ধৰি মই সেই ডকুটোৱে কাম কৰি থাকিলোঁ তহঁতেতো মোক আজিকালি গুৰুত্ব নিদিয়াই হ'লি সেই তোৰ হ'লেনি মই এই ডাঙৰ জীয়াক মই চাহটো খুজিব লগা হ'ল এটা ডকু বনাওঁতে এসপ্তাহ লাগিল এতিয়া আকৌ মোক দাই ধৰিব আহিছা এটা ডকুত এসপ্তাহ লগা বুলি ক'লি তই হা এই ডকু বনোৱা কামটো মোক সেই সিদিনাই পিতে শিকাই থৈ গৈছিল কাৰণে আজি সেই জীয়া দুটাক পঢ়াব পাৰিছোঁ আৰু সৰুটো জীয়া সি ধুনীয়াকৈ স্কুলত যাই ভাল নাম কৰি পঢ়ি আহিল বুজিছানে এই মুখৰ ভাজ এটা সময়ত মই নানলি তাইক কোনে আল্লা হয় মই জানো নহয় কোনে খুৱলা হয় তাইক ৰামাইনা চাহখিনি নালাগে চাহখিনি হওঁতে অলপমান সময় লাগে নহয় আকৌ ৰাতিপুৱা আকৌ কি আকৌ মাৰ গালি পাৰি আছা এই নহয় কিছুমান কথা বুজি চাব লাগে মাৰেও তহঁতক সৰুৰ পৰা কিমান মৰম কৰি মই ডাঙৰ দীঘল কৰিলোঁ মাৰেকনো কমখন মৰম নকৰোঁ নে মই হা তহঁতেতো দেখা পাইছা নে কোনোবাদিনা তহঁতক মই লঘনে থৈছোঁ নাই থোৱা ৰহ চাহকাপ খাই লওঁচোন ডাঙৰ মানে বৰ পিঠা লাগি আছে দে পিঠা খাই ল'ব বৰ ভাল কাম কৰিলি দেই বৰ গৰম চিয়াকেইটাও দেই দে বাপা এইবিলাক খাব না সুধা চাহকাপে মোৰ গৰম তৃপ্তি পাব তই যাবা ওলালি দে যা ভালে কুশলে যাবি আজিকালি দিনকালবিলাক বহুত বেয়া হৈ আছে বুজিছা আৰু সোনকালে ঘূৰি আহিবি দে যা হ'ব দে পৰম তৃপ্তি দি মই চাহকাপ খালোঁ দেই ডাঙৰ চিয়াটো ধুনীয়াকৈ চাহকাপ বনাই দিলা আজি দেখোন চলি ভালেকেইটা নাই আমাৰ গাঁৱত বাইদেউ এখন কাজ আছে সেইকাৰণে চলিলে অহা নাই বাইদেউ হয় নেকি কালি আহক মই চাম হয় বাইদেউ তোমালোকক যে নেতা মুখস্থ কৰি আহিব দিছিলোঁ হৈছেনে মুখস্থ তুমি কোৱাচোন একে দুই তিনি একে তিনি চাৰি একে চাৰি পাঁচ একে পাঁচ ছয় একে ছয় সাত একে সাতে আঠ একে আঠে ন একে দুই তিনি একে তিনি চাৰি একে চাৰি পাঁচ একে পাঁচে ছয় একে ছয় সাত একে সাতে আঠ কেনেকুৱা ভাল খবৰ জিয়া বাহ বৰ সুখ পাইছো দেই আজি বৰ সুখ পাইছো ইমান সুন্দৰ খবৰ আনি দিলা হা বৰ সুখ পাইছো মই ঐ ডাঙৰ জিয়া তই শুনছানে ঐ হেৰি আমাৰ এই ক'ত গেলে বৰ ভাল খবৰহে আজি বুজিছানে বৰ ভাল খবৰ এই আমাৰ এই সৰু জীয়াই এই কিবা টেটৰ যি পৰীক্ষা হৈছিল এই টেটৰ পৰীক্ষাত বোলে পাছ কৰিলা বৰ ভাল লাগছে দেই মোৰ আজি বৰ ভাল লাগছে আই ঐ দে বৰ ভাল লাগছে ভগৱানে মোক যি এইখিনি সুখ দিছে এই সুখখিনি সদায় যাতে আমাৰ ঘৰখনত হাঁহি মুখত থাকে সেইটোৱে মই বিচাৰোঁ আই বৰ সুখ পাইছোঁ যাচোন ভৰি হাত ধুই ল ডাঙৰ চিয়া শুনছানে হেৰি
আজি ইমান ধুনীয়া খবৰ এটা আহিছিল ঐ দা গতিকে এই মই মানে কবাই খুজিছিলো বৰ ধুনীয়া খবৰ এটা আহিছিল জানানে আমাৰ সৰু জীয়াই এই টেটত পাছ কৰলা হয় নেকি এতিয়া তাই এই ভেঞ্চাৰ স্কুলখনত আৰু যাই থাকবা নালগে ভেঞ্চাৰ স্কুলখনত চলিগিলাকৰ আৰু সিঙি মুচি থাকবা নাগে উফ ৰাম 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 বৰ সুখ পাইছো জানানে ডাঙৰ জীয়া এই তহঁতক লৈয়ে মোৰ বহুত আশা বুজিছা গতিকে মই সেই মাৰেকো কৈছো এই আজি ধুনীয়াকে এসাঁজ আমি গোটেইকেইটা ঘৰৰ পৰিয়ালে খাম হে তই যাচোন আহি তই যাচোন ডাঙৰ জীয়া তই এই মোনাটো লৈ যা আৰু এই মোৰ মুঠানত এই খুচুৰা পইচা অলপ আছে যি আছে সেইখিনিকে লৈ যা অলপ মাংস কিনি আনিবি হে তাৰ পিছত মই যাওঁ যা যা আহি যা এই হেৰি তই এটা কাম কৰচোন এই ওচৰত দুই এটা মানুহ এই তোৰ যি লগকেইটা আছে সেই তিনিটা মানুহকেইটা আইনাম ধৰা সিহঁতকো কবি হা একাপ চাহকে লাগে খুৱাম হা এই সৰু জীয়াই যি আমাৰ যি ভগৱানৰ দোকান যে এই টেটৰ মাষ্টৰণী হ'ল এতিয়া হয় নে নহয় আমাৰ ঘৰখনত এটা সুখ আহিব গতিকে দুই এটা আশীৰ্বাদো লাগব নহয় হয়নে গতিকে তই এই তোৰ ওচৰ চুবুৰীয়া যিকেইটা এই তোৰ লগ আছে তিনিটা মানুহ সেইকেইটাক তই মাত কেইটা হা ধুনীয়া ধুনীয়া যা বজাৰ চজাৰ বাদ দি মই ভাবছো মিঠাই জীয়াটো যদি পাছ কৰিছি একাপ চাহো খাই যাওঁ খবৰটো লৈ যাওঁ পিছে হেৰি মিঠা বাকী খবৰ কৈছো বাৰু মিঠাহঁতৰ ভালনে ঘৰ আছিল কিবা কৰি মোৰ জীৱনত বহুত সুখ আনি দিলা হ'লেও মিঠাই বহুত কষ্ট কৰি জীয়াকেইটা পঢ়িলে মোৰ কেইটা গৰু হ'ল মাথা থাকো নাই সিহঁতৰ নাপায় মিঠা হ'লেও দেচোন এতিয়া মিঠাৰ ছোৱালীটো যেতিয়া মোৰ ছোৱালী এতিয়া ভাল লাগছি মিঠা ছোৱালীটো পাছ কৰিছি ভাল লাগছি মোৰ কেইটা গৰু হ'ল এই হেৰি এই নিজৰ ল'ৰা ছোৱালীকেইটাই সম্পত্তি গতিকে গৰু বুলি নকবি সিহঁত সম্পত্তি সেই নহয় মই সিহঁতৰ কথা বাদে দিছো মিঠা একদম বাদ দিছো মই এতিয়া ইমান ধুনীয়া খবৰটো ল'বা আহিলি এতিয়া মই সেই মোৰ তিৰিটো হেৰালো নহয় ক'ত গৈছে মিটিনি ক'ত গৈছে এই মিটিনি কথা নকবি দে তাই মানে ময়ে ক'লো মনৰ ফূৰ্তিতে এই তাইক বোলো ক'লো বোলে ভাটিবেলা এই গাঁৱৰে বোলো দুটামান তিৰি মাতি পেলাই এই এটা আশীৰ্বাদ লগ জীয়াটো ভাল কৈছা মিঠাইটো ভাল পাইছো আৰু সেই ডাঙৰ জীয়াটোও নাই সেই তাইতো ক'লা বজাৰত যাই থাকোঁ তাই এক আমাৰ ভণ্টিটো পাছ কৰিছে টেট পাছ কৰিছে মই আকৌ দেউতাই কিবা মাংস আনটা বজাৰ কৰিব দিলা অলপমান সেইখিনি কয় মই বজাৰ চজাৰ বান্ধি গুচি আহি গ'লো বৰ ভাল কাম কৰিছে দেই বৰ ভাল হ'লেও খবৰটো নলগে কথা আৰু বহুত দিন হ'ল আহো নাই বেয়া লাগি আছে আহো বুলি ভাবো এইফালে ঘৰত যি হাহাকাৰ মোৰ এই বাৰিষা খেতি কৰিব এইফালে বৰষুণ পানী গৈছে ইমান কষ্ট দিছে নকবিয়া এই যিহে বানপানী আহে এই আপাৰ আছামত দেখি যি অৱস্থা হৈছে দুখ লগা হৈছে বৰ দুখ লাগে তাতে বোলে আকৌ চৰকাৰৰ বোলে টকা নাই ৰাইজ সাহায্য দিব লাগে বান সাহায্য দিব লাগে হয়নে বৰ বেয়া টিভি চাই থাকো নহয় বাতৰিবিলাক বৰ বেয়া লাগছে মোৰ শুনি পেলাই চাইছো দেই মিঠা পাইছা মিঠা কি হ'ল দিন কাল বিলাক চাইছো মিঠা হয় দে দিনে দিনে পৰিৱেশটো বেয়া হৈ যায় আছে আমাৰ মিঠা মই পিছে আৰু বেছি বৰ নবহো হেৰি মিঠা পিছে সময় পালি মানে মই একদিন ভাত খাওয়াকে আহিম মিঠা ৰাম ৰাম এই মিঠেলি কৈ থবি হ'ব মই একদিন ভাত খাওয়াকে আহিম আজি যাওঁ মোৰ অলপ কাম আছে বজাৰৰ অলপ কৰি লৈ যাওঁ শুনছা এই আমাৰ কইনাটো বোলে হেৰি যায় এই কৰ বোলে এই আত্মসহায়ক গোট নাই বা কাৰ মূৰে খুলিছে পইচা চইচাও নাপায় একো নেবেও দিনে দিনটো ৰাতিপুৱাই ওলাই যায় একেবাৰে সন্ধিয়াই ঘৰত গৈ কিবা ক'লে ঘেং ঘেঙে উঠে কেতিয়াবা ঘৰত বা আছে নে নাই এই গৰু গাই চাব লাগিব মই সন্ধিয়া মই যাওঁ হা কৃষ্ণ 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 বৰ ভাল পালো দে বহুত দিনৰ মূৰত মিঠাই যে ঘৰত আহিল এই চিয়াটোৰ সুখৰ কাৰণে মোৰ ঘৰত এতিয়া সেই বহুত মানুহৰ পদধূলি পাইছো কৃষ্ণ 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 খালা নকবিছো কোন বুঢ়া যা আজি বজাৰত বেছি মই দেখিছোঁ এই মই গৰু দিবা আনতে দেখিছোঁ ৰাতিপুৱা যেনেকৈ নহয় আজি থ'ব লাগে বিচাৰি যাওঁ কি কোৱা আগত লাগি অলপ যাওঁ কি কৈছ ঘৰত যাওঁ মাংস আনবা গৈছিলো মাংস আনিছা আমি পাম নেকি মছলা কি পিছে যাব পাৰিম নেকি খাবা
কিয়া কি কিয়া গলে কিবা আপত্তি আছে নেকি আমি ৰাস্তা ঘাটে ঘূৰি থকা মানুহ সেইকাৰণে নামাতো নহয় কি কৰিবি বেলেগ কথা কৈ দেখোন দে পচন্দ লাগছি নেকি তোৰ পচন্দ লাগছি পচন্দ লাগছি পচন্দ লাগছি পচন্দ লাগছি তোৰ তই মোক চিনি পাইছা নে বে তই কোনো পপুলাৰ ইউটিউবাৰ নহয় ন মই তোক চিনি পাবা লাগি ৰাস্তা চাইড দি আরে ইউটিউবার নহলে কি হবো কৰি আছো তো হৈ যাম কেইদিনৰ ভিতৰত হৈ যাম কি ভাবিছ তই আরে ক'ত যা মই এনেকা থিয় হৈ থকাৰ পিছত তই ক'ত যাবে ৰাস্তা চাইড দিবি নিদিও কি কৰিবি নিদিও এই ছোৱালী চক ভয় কৰা আমুকা নহয় বুজি পাইছা ছোৱালী চক ভয় কৰা আমুকা নহয় চাদি ধৰ ক'ত যাব দিয়া ধৰ ক'ত যাবে তই তই মোক চিনি পোৱা নাই মোক ইউটিউবাৰ কোৱা 2 দিনৰ ভিতৰত হৈ আছো কি বুলি ভাবিছ তই হা হৈ লবি তাৰ পিছত কথা কবা দেখাম হে ৰ ক'ত যা তুমি মোৰ দেৰি আছে মোক নহ'ব যোৱাটো তোৰ ইমান মুখ না হা ইমান মুখ তোৰ হেই এক ধৰ চালা মোক লৈ পেলাই ক'ত যায় ধৰ তই বলয় বেতন অনিতাই কিয়া কিটা কৰ কৰবা কাকাটো চিনি পোৱা নাই মই চিনি দিও তুমি মোর নহলে কাকোই নালাগে হাতু জনমলে